আজিকালি জনপ্ৰিয় আমাৰ গাঁৱৰ ফ্লিপকাৰ্টৰ মানুহ ঘূৰি আছে মুখত মাস্ক লৈ গাড়ীৰে কিমান পাৰ্চেল দিলি বৰ্তমানলৈকে 60টা দিলি 60টা দিয়া হৈ গ'ল এতিয়া ক'ত যাবি অঁ চৈবাৰী যাবি ঠিক আছে দে বাৰু হেল্ল' বন্ধুসকল আজি নতুনকৈ এটা অৰ্ডাৰ আহিল অকণমান আগতে আহিছে এইডাল হ'ল ট্ৰাইপড বুলি কয় কেমেৰা আৰু ভিডিঅ'গ্ৰাফীৰ কাৰণে ব্যৱহাৰ কৰা হয় কেমেৰা আৰু মোবাইলৰ কাৰণে বাপৰে বাপ ইমান মানে বেছি নহয় ভিডিঅ' চাই লওক ট্ৰাইপড আমি নদীৰ পাৰত হালধীয়া নদীৰ পাৰত আমি আনবক্সিং কৰি আছোঁ ইয়াতে বেলেগ একো নাই এইটো টাইপত এইটো একো নাই ইয়াতে এইটো দিছে মোবাইল ফোনৰ কাৰণে মোবাইল ব্যৱহাৰ কৰাৰ কাৰণে দিছে ইয়াতে আছে তেতিয়াহ'লে সেইডাল ট্ৰাইপডডাল মোবাইলটো আপোনালোকে খুৱাই ল'ব পাৰিব আপোনাৰ এইটো ফিটিং কৰি লওঁ প্ৰথম আপোনালোকে এনেকৈ খুৱাই লওক মোবাইলটো তাৰপিছত আপোনালোকে 360 ডিগ্ৰী আপোনালোকে ঘূৰাব পাৰিব এনেকৈ 360 ডিগ্ৰী ঘূৰিব তাৰপিছত আপ ডাউন আৰু আপোনালোকে যদি দীঘল কৰিব খোজে সেইটো এনেকৈ ক্লিপ খুলি দিলে হ'ল আপোনালোকৰ দামটো কৈ আছোঁ কিমান লৈছে মোৰ কিমান পৰিছে এইটো অফাৰ চলি আছিলে মোৰ 300 টকা পৰিছে মোৰ আপোনালোকে আনিব পাৰে অৰ্ডাৰ দি ইমান দীঘল কৰে এতিয়া ক্লিপ আছে আপনার ভিডিওটো ভাল লাগিছিল লাইক করক শেয়ার করক কমেন্ট করক আর চ্যানেলটো সাবস্ক্রাইব করে বেল আইকনটো ক্লিক